বজাৰৰ পেটিছবিলাকত অকণমান আলু আৰু পিঁয়াজৰ কিবা এটা ভৰাই দি দিয়ে, সেইটোৱে খাই আমি ইমান ভাল পাওঁ। এইটো খালে আপুনি কি ক'বচোন। ইয়াত মই এবাটি ময়দাত অকণমান তেল দিছোঁ, আধা চামুচ এচামুচমান তেল দিলেই হ'ব। অকণমান নিমখ দি এটা ডো ৰেডি কৰি ল'লোঁ। এতিয়া আমি ৰুটি বেলি ল'ম। মই ইয়াত 6খন ৰুটি বেলি লৈছোঁ। ইয়াত মই অকণমান ময়দাত আৰু অকণমান তেল দি এটা পেষ্ট বনাই লৈছোঁ। এতিয়া ৰুটিখন ল'ম, ৰুটিৰ ওপৰত সেই পেষ্টটো লগাম, আকৌ এখন ৰুটি থ'ম, তাৰ ওপৰত আকৌ পেষ্টটো লগাম। এনেকৈ কণ্টিনিউ কৰি যাম কমচে কম 5-6খন ৰুটিত। যেনেদৰে ভিডিঅ'ত দেখি আছে এনেদৰে কৰি গ'লেই হ'ল। এতিয়া চাওক, এতিয়া আমি এইটো এবাৰ বেলি ল'ম, তাৰপিছত আকৌ বেলি লোৱাৰ পিছত এনেদৰে ফ'ল্ড কৰিম, তাৰপিছত আকৌ অকণমান পেষ্টটো লগাই দিম। মানে যিমান বেছি পেষ্টটো লগাম আৰু ভাজ কৰিম সিমান বেছি লেয়াৰ্ছ আহিব। এতিয়া আমি বেলি ল'ম। আমাৰ স্কুৱেৰ শ্বেপত লাগে, এনেদৰে আমি সেইকাৰণে কৰি ল'লোঁ। এতিয়া কৰ্নাৰ্ছবোৰ কাটিবলৈ নাপাহৰিব, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। বেলাৰ পিছত চাৰিওফালে কৰ্নাৰ্ছখিনি কাটি দিব, তাৰপিছত 4ডোখৰ কৰিব। তাৰ মাজত আপুনি যি ষ্টাফিং বিচাৰে, চিকেন হওক, এগছ হওক, যি হয় পনীৰ আপুনি দিব আৰু এনেদৰে ফ'ল্ড কৰি দিব, তেলত ফ্ৰাই কৰিব। এই বজাৰৰ পেটিছতকৈ 100 গুণ ভাল পেটিছ আপুনি ঘৰত বনাব, বেছি ক্ৰিস্পি, বেছি টেষ্টি। এবাৰ ট্ৰাই কৰি চাবচোন। এয়া চাওক কিমান লেয়াৰ্ছ খোল খাইছে। কেতিয়াবা বজাৰৰ পেটিছত ইমান লেয়াৰ্ছ খোল খায়নে বাৰু? ট্ৰাই কৰি চাব, মোকো জনাব কেনেকুৱা হ'ল। ৱাও, এতিয়া এইটো টেষ্ট কৰি চাওঁ। এইটো গ'ল মোৰ মুখত। মজা, 1 নম্বৰ।